নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেল অংকুৰ অংকুৰণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পূৰ্বৰ দৰে এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত হ'বনে মন্তব্য ৰাখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি বুলি তেওঁ কৈছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যদি দুৰ্গা পূজা আমি আগৰ দৰে পাতিব যত্ন কৰোঁ, নৱেম্বৰ ডিচেম্বৰতো অসমত এখন কি পৰিৱেশ হ'ব কোনেও নাজানে, কি পৰ্যায়ত অসম যাব কোনেও নাজানে। সেইকাৰণে মই যদি মোৰ কথা কোনোবাই শুনে, মই অত্যন্ত বিনম্ৰতাৰে সৈতে আহ্বান জনাম যে মাক পূজা কৰক, কমিটিৰ মানুহখিনি আৰু পূজাৰীসকল তেওঁলোকে বহি কৰক, প্ৰসাদ আদি ডনেশ্যন দিয়া মানুহখিনি ঘৰে ঘৰে বিলাই থৈ আহিব, নিৰ্মালি ঘৰে ঘৰে দি থৈ আহিব। যদি এবাৰ নিৰ্মালি লোৱা, শান্তি লোৱা এই ধৰণৰ কামবিলাক যদি অষ্টমী নৱমীত আৰম্ভ কৰে, অসমৰ ভৱিষ্যত খুব বেয়া হ'ব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বুটনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সকলোতকৈ আগতীয়াকৈ আপুনি লাভ কৰে। ধন্যবাদ।